ভাৰতৰ চিনেমা জগতৰ 10 গৰাকী চৰ্চিত সুন্দৰী নায়িকা ইছলাম ধৰ্ম পালন কৰে। আপুনি বাৰু জানেনে কোন কোন সেই নায়িকাগৰাকী? যদি নাজানে তেতিয়াহ'লে চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নম্বৰ 1, আলিয়া ভাট। আলিয়া ভাট এগৰাকী বলিউডৰ নায়িকা। চিনেমা জগতৰ ভিতৰত এগৰাকী সুন্দৰী আৰু অতি বুদ্ধিমতী নায়িকা হিচাপে পৰিগণিত হৈছে আলিয়া ভাট। 2012 চনত ষ্টুডেণ্ট অফ দ্য ইয়েৰৰ প্ৰথম চিনেমা কৰিছিল আলিয়া ভাটে। তাই জন্মৰ পৰাই ইছলাম ধৰ্ম পালন কৰি আহিছে। নম্বৰ 2, মনিকা। মনিকাৰ আচল নাম আছিল ৰেখা মাৰুথিৰাজ। তামিল চিনেমা জগতৰ এগৰাকী সুন্দৰী নায়িকা হ'ল মনিকা মাৰুথিৰাজ। মনিকাৰ জন্ম হয় এটা হিন্দু পৰিয়ালত। তাইৰ প্ৰথম চিনেমা হ'ল মালায়ালাম। তাই 2014 চনত ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত মনিকাৰ নাম সলনি কৰে। নম্বৰ 3, কাটৰিনা কাইফ। বলিউডৰ এগৰাকী নায়িকা। চিনেমা জগতত এগৰাকী সুন্দৰী আৰু অতি বুদ্ধিমতী নায়িকা হিচাপে পৰিগণিত হৈছে কাটৰিনা কাইফ। 2003 চনত বলিউডৰ চিনেমা জগতত ভুমুকি মাৰিছিল নায়িকাগৰাকীয়ে। বলিউডৰ নায়িকা হ'লেও কাটৰিনা কাইফ ব্ৰিটিছ নাগৰিক, কাৰণ তাইৰ মা সুজেনা টাইপুট ব্ৰিটিছৰ বাসিন্দা আছিল আৰু তাইৰ দেউতা মুহম্মদ টায়ত এজন ভাৰতীয় নাগৰিক আছিল। পিতাৰ পদবী মতে কাটৰিনা কাইফ এজনী ইছলামী ধৰ্মী। নম্বৰ 4, নাজৰিয়া নাজিম। তামিল চিনেমা জগতৰ এগৰাকী সুন্দৰী নায়িকা নাজৰিয়া নাজিম। 2010 চনত চিনেমা জগতত আহিছে নায়িকাগৰাকীয়ে। চিনেমাত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে নায়িকাগৰাকীয়ে। জন্মৰ পৰাই তাই ইছলাম ধৰ্ম পালন কৰি আহিছে। নাজৰিয়া নাজিমৰ পিতৃৰ নাম আছিল নাজিমুদ্দিন আৰু মাকৰ নাম আছিল বেগম বিনা। নম্বৰ 5, আয়েশা তাকিয়া। আয়েশা তাকিয়া এগৰাকী বলিউডৰ নায়িকা। বলিউডৰ চিনেমা জগতত জনপ্ৰিয়তা অৰ্জন কৰিছে আয়েশা তাকিয়া। 2014 চনত টাৰ্জান চিনেমাৰ মাজেৰে জনপ্ৰিয়তা অৰ্জন কৰিছে। আয়েশা তাকিয়া জনপ্ৰিয় চিনেমা হ'ল ৱান্টেড। আয়েশা তাকিয়াৰ দেউতা আছিল হিন্দু ধৰ্মৰ আৰু আয়েশা তাকিয়াৰ মা আছিল ইছলাম ধৰ্মৰ লোক। কিন্তু 2009 চনৰ ফাৰহান নামৰ যুৱকজনক বিয়া পাতি ইছলাম ধৰ্ম গ্ৰহণ কৰে আয়েশা তাকিয়াই। নম্বৰ 6, সাধা। তেলেগু চিনেমাৰ এগৰাকী অন্যতম নায়িকা। তেলেগু চিনেমা দি কেৰিয়াৰ আৰম্ভ কৰে কেইবাটাও হিন্দী চিনেমাতো দেখিবলৈ পোৱা গৈছে নায়িকাগৰাকী। নায়িকাগৰাকীৰ সম্পূৰ্ণ নাম হ'ল সাধা মো চায়েফ। জন্মগতভাৱে নায়িকাগৰাকীয়ে ইছলাম ধৰ্ম পালন কৰি আহিছে। নম্বৰ 7, দিয়া মিৰ্জা। দিয়া মিৰ্জা বলিউডৰ নায়িকাৰ ভিতৰত এগৰাকী সুন্দৰী নায়িকা। 2001 চনৰ পৰাই চিনেমা জগতত অভিনয় কৰি আহিছে মিৰ্জাই। বৰ্তমানলৈকে প্ৰায় 30খন চিনেমাত কাম কৰি আহিছে নায়িকাগৰাকীয়ে। দিয়াৰ জন্ম হৈছিল এটা হিন্দু পৰিয়ালত, কিন্তু দিয়াৰ 6 বছৰ বয়সত দিয়াৰ মা দেউতাৰ ডিভোৰ্চ হয় আৰু দিয়াৰ মা আহমেদ মিৰ্জাক বিয়া পাতে আৰু তেতিয়াৰ পৰাই দিয়া ইছলাম ধৰ্ম পালন কৰি আহিছে। নম্বৰ 8, টাবু। টাবু বলিউডৰ সুন্দৰী নায়িকাৰ ভিতৰত এগৰাকী নায়িকা। বলিউডৰ লগতে ছায়াত ইণ্ডিয়াতো কাম কৰি আহিছে টাবুৱে। টাবুৰ সম্পূৰ্ণ নাম হ'ল তাব্বাছুম ফাতিমা হাছমি। জন্মগতভাৱে টাবু ইছলাম ধৰ্মী লোক আছিল। নম্বৰ 9, নছৰাত জাহান। বাংলা চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী হৈছে নছৰাত জাহান। কলকাতা বাংলা চিনেমাত জিদৰ হাত ধৰি 2011 চনত অভিনয় আৰম্ভ কৰে নায়িকাগৰাকীয়ে। কলকাতা বাংলা চিনেমাৰ লগতে বাংলাদেশৰ চিনেমা জগততো কাম কৰি আহিছে নছৰাতে। জন্মগতভাৱে নছৰাত এগৰাকী ইছলামী ধৰ্মী লোক যদিও 2019 চনত এগৰাকী হিন্দু ধৰ্মৰ যুৱকক বিয়া পাতি বৰ্তমান দুটা ধৰ্মই পালন কৰা দেখিবলৈ পোৱা গৈছে। নম্বৰ 10, হুমায়া কুৰছি।
সুময়া কুৰেশ্বি এগৰাকী বলিউডৰ অভিনেত্ৰী। সুময়া কুৰেশ্বীয়ে 2012 চনত চিনেমা জগতত প্ৰৱেশ কৰি আহিছে। সুময়া কুৰেশ্বীৰ জন্ম হৈছিল দিল্লীত যদিও তাইৰ দেউতা আছিল কাশ্মীৰী বাসিন্দা, কিন্তু বৰ্তমান সুময়াৰ পৰিয়াল দিল্লীতেই বসবাস কৰে। সুময়া জন্মৰ পৰা ইছলাম ধৰ্ম পালন কৰি আহিছে।